অসমৰ জনজীৱনটোত চাহ আলফা আমি সবেই জানো তেওঁলোকে অসমীয়া আৰু অসমৰ স্বাৰ্থত কিছুমান দাবী কৰি আহিছে আৰু এই দাবীবিলাকৰ মাজত আজি আলোচনা যিসকলে কৰিছে তেওঁলোকৰ লগত চৰকাৰে কিবা এটা হ'লেও অসমৰ কাৰণে তেওঁলোকৰ মানে দাবী সনদৰ পৰা আমাক দিব বিচাৰিছে আৰু যি পাই আহিব মই ভাবোঁ আলফাই সেইটো অসম আৰু অসমীয়া মানুহৰ কাৰণে যথেষ্ট মানে উপকাৰ হোৱা কাম হ'ব। গতিকে তাৰ কাৰণে তেওঁলোকক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যিটো জীৱন সংগ্ৰাম যিটো সংগ্ৰামত অকল নিজে নহয় বিভিন্ন বন্ধু বান্ধৱ আমাৰ অসমৰ মানে সন্তান আজি বহুতে শ্বহীদ হ'বলগীয়া হৈছে। গতিকে এই মুভমেণ্টৰ এই সংগ্ৰামৰ এটা অৰ্থপূৰ্ণ সমাপ্ত ঘটিব সিটোৰ দ্বাৰা আৰু সিটোৰ যদি ভাল হয় বাকী যিখিনি আজি নতুনকৈ স্বাধীন আলফাৰ নামত মানে আকৌ যুঁজিব ওলাই আছে মই ভাবোঁ তেওঁলোকেও যদি সন্তুষ্ট হয় তেতিয়াহ'লে মূল খুঁটিলৈ ঘূৰি আহিব আৰু আমাৰ মাজত এটা শান্তি আৰু আমাৰ পৰিয়ালে তেওঁলোকৰ সন্তানবিলাকক ঘূৰি পাই এটা পৰিয়াল হিচাপে ধুনীয়াকৈ চলি যাব পাৰিব।